নমস্কাৰ আমাৰ আৰজি প্ৰডাকশনৰ প্ৰত্যেকজন দৰ্শক বন্ধুলৈ স্বাগতম জনাই আগবঢ়াব লৈছো আমাৰ আজিৰ অনুষ্ঠান এখন টেক আৰু বিগত বাৰৰ দৰে আমি এইবাৰো অন্য এজন বিশিষ্ট অতিথি লৈ উপস্থিত হৈছোহি আপোনালোকৰ মাজত পিছে মই এইখিনিতে আপোনালোকক এটা কথা মই জনাই থব বিচাৰো আমি আজি যিজন অতিথি লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোহি তেখেত কোনো সাধাৰণ ব্যক্তি নহয় তেখেত হৈছে একেধৰণে শিক্ষা তথা সমাজ আৰু সাংস্কৃতিক ক্ষেত্ৰত এজন অতিকৈ দায়বদ্ধশীল ব্যক্তি তেখেতৰ বিষয়ে অৱশ্যে মই এতিয়া বিশেষ বহলাই ক'বলৈ নাযাওঁ হয়তো আপোনালোক বহুতৰে তেখেতৰ মুখখন হয়তো চিনাকি উজনিৰ পৰা নামনিলৈ বিভিন্ন সভা অনুষ্ঠান আদিত হয়তো তেখেতৰ কণ্ঠ আপোনালোকে নিশ্চয় শুনিছে তেখেতৰ মুখখন হয়তো আপোনালোকে বহুতে দেখিছে গতিকে মই তেখেতৰ বিষয়ে এতিয়া বিশেষ বহলাই আপোনালোকৰ আগত ক'বলৈ নাযাওঁ এতিয়া পোনে পোনে মই তেখেতৰ সৈতে আপোনালোকৰ আগত এবাৰ পৰিচয় কৰি দিব বিচাৰিছোঁ গতিকে কোন হয় তেখেত এবাৰ জানোৱা হওক তেখেত হৈছে আমাৰ নলবাৰী জিলাৰ বৰভাগ মহাবিদ্যালয়ৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত এজন অধ্যক্ষ আৰু তেখেতৰ নাম হৈছে মাননীয় শ্ৰীযুত ফণীধৰ ডেকা গতিকে মই এতিয়া পোনে পোনে তেখেতৰ সৈতে আপোনালোকৰ এবাৰ পৰিচয় কৰি দিব বিচাৰিছোঁ নমস্কাৰ ছাৰ নমস্কাৰ ভালে আছে আছোঁ অনুষ্ঠানটো আৰম্ভ কৰিবলৈ লোৱাৰ আগতে মই আমাৰ ফণীধৰ ছাৰক এখনি ফুলাম গামোচাৰে মই সম্বৰ্ধনা জনাব বিচাৰিছোঁ তাৰ বাবে মই আমাৰ প্ৰডাকশ্যন ব্যৱস্থাপক অৰ্থাৎ আমাৰ কণ্ট্ৰলাৰ ভৱেন ডেকাক অনুৰোধ কৰিম ছাৰক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হওক খুব সুন্দৰ ছাৰ আমাৰ অনুষ্ঠানৰ তৰফৰ পৰা আপোনালৈ সৰুকৈ এটা উপহাৰ এটা আছিলে মই ভাবোঁ উপহাৰটো আপুনি গ্ৰহণ কৰিলে আমি নিশ্চয় সুখী হ'ম এই ক্ষেত্ৰত ঠিক আছে ছাৰ মই এটা কথা জানিব বিচাৰিম আপুনি যিহেতু বুৰঞ্জী বিভাগৰ আছিলে ন হয় হয় মই আপোনাক এটা কথা পোনপ্ৰথমে মই সুধিব বিচাৰিম বৰ্তমান সমাজত যদি মই আপোনাক সুধিব বিচাৰোঁ যে বৰ্তমান সমাজত বুৰঞ্জীৰ প্ৰয়োজনীয়তা কিমান তেতিয়া আপুনি আপোনাৰ ক্ষেত্ৰত মানে কি মতামত আগবঢ়াব আপুনি আপোনাৰ ফালৰ পৰা বুৰঞ্জীৰ প্ৰয়োজনীয়তা হয় ই আজি বুলিয়ে নহয় হয় যুগে যুগে বুৰঞ্জীৰ প্ৰয়োজনীয়তা আছিল আছে আৰু থাকিব হয় বুৰঞ্জী হ'ল এটা জাতিৰ দাপোন নিশ্চয় হয় এটা বুৰঞ্জী নজনাকে এটা জাতি কেতিয়াও চিনাক্ত কৰিব নোৱাৰে কেতিয়াও নোৱাৰে হয় আৰু এই বুৰঞ্জীৰ বুকুতেই গোটেই ঐতিহ্য জড়িত হৈ থাকে এটা জাতিৰ হয় বুৰঞ্জীৰ জৰিয়তে আমি গম পাম যে এইটো জাতি এনেকুৱা হয় এইটো জাতি তেনেকুৱা হয় আজি এনেকুৱা হৈছে যে আমাৰ কি কাৰণত নাজানো যে আমাৰ বুৰঞ্জী মানে বাদ দি দিয়া হ'ল আমাৰ ছ'চিয়েল ষ্টাডিজ অকণমান এটা চেপ্টাৰ মাত্ৰ ৰখা হ'ল হয় বুৰঞ্জীটো সম্পূৰ্ণৰূপে শিক্ষানুষ্ঠানৰ পৰা শিক্ষা খণ্ডৰ পৰা মানে বাদ দিয়াৰ যিটো পৰিণতি এই পৰিণতিটো আমি দেখিছোঁ হয় আজি অসমীয়া ল'ৰাই মানে নিজকে ভাবে যে আমি অসমীয়া মানুহে পাৰিমনে আমি অসমীয়া ল'ৰা এইটো কৰিব পাৰিমনে যেন এটা সৰুৰ পৰা স্বভাৱ এটা আমাৰ মাজত অট'মেটিকেলি আহি গৈছে সেইজন ল'ৰা যদি জানে যে মই লাচিতৰ দেশৰ ল'ৰা হয় যিজন মানুহে সেই সময়ত হয়তো থাৰ্মোমিটাৰ নাছিল থাৰ্মোমিটাৰে জুখিলে তেওঁৰ কিজানি 145 ডিগ্ৰী জ্বৰ আছিল সেই জ্বৰৰ গাৰে যে মোগল আগবাঢ়ি আহিছে আৰু আপোনালোকে বহি আছে আহক মোক উঠাই দিয়ক মানে হেৰি ভেলত মানে কলৰ ভূৰত মোক উঠাই দিয়ক মই অকলে যুঁজিম তেওঁ গৈ ভূৰত উঠি দিছে আৰু যাৰ ফলত আটাইবিলাকে মানে উৎসাহিত হৈ ৰামিঙৰ দৰে ভাৰত বিখ্যাত এজন সেনাপতিৰ এটা বৃহৎ দলক পৰাজয় কৰি দিছে যুদ্ধ এই কথাটো যেতিয়া জানিব এজন ল'ৰা যে মই সেই লাচিতৰ বংশধৰ তেতিয়া সি কেতিয়াও সৰু পৰা হ'ব নোৱাৰে সি কেতিয়াও মানে নিজকে কাপোৰ বুলি ভাবিব নোৱাৰে নিশ্চয় খুব এটা ভাল কথা কৈছে ছাৰে আৰু মই এইখিনিতে ক'ব বিচাৰোঁ ছাৰ মই আৰু এটা আপোনাক কথা সুধিব বিচাৰিম আজিকালি কিছুমান আপোনাৰ মই ব্যক্তিক দেখিছোঁ বহুতে মানে আপোনাৰ কি কয় এতিয়া বিশেষকৈ উঠি অহা নৱপ্ৰজন্ম চামৰ কথা কৈছোঁ আমাৰ অসমীয়া জাতিটোৰ মাজতে বিভাজন কৰিব খোজে
ইয়াৰ এটা কাৰণ বুৰঞ্জীৰ বিষয়ে হিতাহিত জ্ঞান নথকাটো হ'ব পাৰে নেকি? ডেফিনেটলি হয়, কাৰণ আমি বুৰঞ্জী যেতিয়া আমি জানিম অসমৰ বুৰঞ্জী মানে যে ই এটা সংমিশ্ৰণৰ বুৰঞ্জী, হয়, হয়, মানে এই হিষ্ট্ৰী অফ এছিমিলেশ্যন, হয়, ইয়াত বিভিন্ন জাতি, ইয়াত মানে মংগোলাজ বিলাক আহিছে, ইয়াত ককেশীয় বিলাক আহিছে, ইয়াত আৰ্য আহিছে, ইয়াত মানে বিভিন্ন আৰ্য অনাৰ্য সেই কিৰাত মতকৰ পৰা আৰম্ভ কৰি মানে কি জাতি ইয়াত নাই, বিভিন্ন জনজাতি আছে, বিভিন্ন জাতি জনজাতিৰ মাজেৰে অসমৰ মানে যিটো হেৰি জাতি গঠন প্ৰক্ৰিয়া, এই জাতি গঠন প্ৰক্ৰিয়াটো মানে এই সমিল মিলৰ মাজেদি আহিছে। আজি আমি সেইবিলাককে আকৌ বেলেগ বেলেগকে ভাগ কৰোঁ, সকলোৱে লগ লাগি এটা অসমীয়া বৃহত্তৰ জাতি গঢ়ি উঠিছে, গঢ়ি তুলিছে। মহাপুৰুষ শংকৰদেৱৰ মানে সাহিত্য কেন্দ্ৰ কৰি, ধৰ্ম কেন্দ্ৰ কৰি এটা একেবাৰে এটা বৰ অসমৰ এটা ভেটি, সাতানপুৰীয়া ভেটি এটা গঢ় লৈ উঠিছে, আৰু তাকে আমি নতুনকে ভাঙিব ওলাইছো। আমি কোনোবা কলিতা হৈছো, কোনোবা কোচ হৈছো, কোনোবা ব্ৰাহ্মণ হৈছো, কোনোবা আহোম হৈছো, কোনোবা মটক হৈছো, বিভিন্ন হৈছো আমি, কিন্তু আমি অসমীয়া হ'ব খোজা নাই। মানে আমাৰ মাজতে খোৱা কাম। এইটো এটা অত্যন্ত দুৰ্ভাগ্য, আৰু এইটো বুৰঞ্জী নজনাৰ কাৰণে হৈছে। মই ভাবো যে বুৰঞ্জী নজনাৰ কাৰণে হৈছে, যে বুৰঞ্জী যদি জানিলে হয় যে আমি এনেকুৱা এখন দেশৰ মানে হেৰি নাগৰিক, গতিকে আমি আজি নতুনকে ভাগ ভাগ হোৱাৰ এনে ধৰণৰ প্ৰৱণতা কেতিয়াও মনত নাহিলে। নিশ্চয়, খুব এটা ধুনীয়া কথা কৈছে ছাৰে। আৰু আজি বুৰঞ্জীৰ জ্ঞান নথকাৰ কাৰণে হয়তো আজি আমাৰ সমাজখনে এনেকুৱা কিছুমান পৰিস্থিতি আমাৰ চলিত অৱস্থাত বৰ্তমান আমি দেখা পাইছোঁ। আৰু গতিকে সকলোৱে বুৰঞ্জী জনা উচিত, নে কি কৈছে? বুৰঞ্জী জ্ঞান সকলোৱে, বুৰঞ্জী নাজানিলে সি নিজকে চিনি পাব ক'ত? দেউতাকৰ কথা যদি নাজানে, সি যদি ককাকৰ কথা নাজানে, নিজক ক'ত মানে আৱিষ্কাৰ কৰিব? হয় ছাৰ, হয়, সেইটো কথা। হয়, খুব এটা ধুনীয়া কথা কৈছে ছাৰে। শেহতীয়াভাৱে মানে শুনিছো যে এইবাৰ পাঠ্যক্ৰমত বুৰঞ্জী আৰু ভূগোল অন্তৰ্ভুক্ত কৰা হ'ব। এইটো অত্যন্ত ভাল কথা, কাৰণ মানে ভূগোল আৰু বুৰঞ্জী দুইটা অংগাংগী বস্তু। যে আজি আমি কোন দ্ৰাঘিমাত আছো, অসমত কিয় বানপানী হয়, কি হয়, আমাৰ ল'ৰা ছোৱালী একো নাজানে, কাৰণ ভৌগোলিক জ্ঞানটো নাই। আৰু মানে ক'ৰ পৰা আমি আহিলো, কেনেকুৱা আমি মানে কাৰ বংশধৰ, এই কথাটো নাজানো, বুৰঞ্জী নাই। গতিকে বুৰঞ্জী আৰু ভূগোল পুনৰ মানে আচলতে যদি স্কুলত প্ৰচলন কৰে, এইটো অত্যন্ত ভাল কথা, এইটো খুব আদৰণি জনাইছো। ভাল পদক্ষেপ এইটো চৰকাৰৰ, হয়, সেইটো সঁচাকৈ অতিকৈ ধুনীয়া এটা পদক্ষেপ, আৰু ছাৰে খুব ভাল কথা কৈছে এইটো। হয় ছাৰ, এইখিনিতে মই আপোনাক আৰু এটা কথা মই সুধিব বিচাৰিম। এতিয়া যিহেতু অনলাইন ক্লাছবিলাকে মূৰ দাঙি উঠা দেখা গৈছে সমাজত, বিশেষকৈ কৰোণা কালৰ পৰা, মানে যেতিয়া আপোনাৰ চব গোটেই সমাজ পৰিস্থিতি গোটেই এইটো বন্ধ হৈ গৈছে, গতিকে সেই সময়ৰ পৰাই মানে অনলাইন ক্লাছে মূৰ দাঙি উঠিছে। গতিকে এই ক্ষেত্ৰত মই আপোনাক এটা কথা সুধিব বিচাৰিম। এতিয়া যিহেতু অনলাইন ক্লাছবিলাক যিটো গতিত মূৰ দাঙি উঠিছে, আমাৰ দিনতো আমি অফলাইন ক্লাছ কৰি আমি আজি ইমানখিনি আগুৱাই পেলাই পালোহি। নিশ্চয় নিশ্চয়। এতিয়া অনলাইন ক্লাছবিলাকে যিটো গতিত মূৰ দাঙি উঠিছে, এতিয়া আমি দেখা পাওঁ সচৰাচৰ অনলাইন ক্লাছৰ নামত কিছুমান ছাত্ৰ ছাত্ৰীয়ে ক্লাছৰ নামত হোৱাটছএপ, ফেচবুক আদি কিছুমান ছ'চিয়েল মিডিয়া প্লেটফৰ্মত সোমাই পৰে। আৰু তেওঁলোকে পঢ়িছেই নে কি কৰিছে তাত কোনো একো ধৰিব নোৱাৰি, কাৰণ তেওঁলোকে ফেচবুক, হোৱাটছএপ আদি ব্যস্ত হৈ পৰে। আৰু আমাৰ দিনত আমি যদি ক্লাছ কৰি থাকোঁতে আমি ছাৰ বাইদেউহঁতে কোৱা কথা যদি আমি মনোযোগ দিয়া নাছিলোঁ, তেতিয়াহ'লে আমাক কয়, ঐ কি কৰি আছ তই? আমাক লগালগ আহি পেলাই তাক শাস্তি দিয়ে। হয়, বেলিটোলৈ চাই পেলাই আমাক আঁঠু কঢ়াই কাণত ধৰি থাকিবলৈ কয়, আৰু নহ'লে আমাক চিটিপনি কোব দিছিলে। কিন্তু এতিয়া অনলাইন ক্লাছততো সেইটো সম্ভৱ নহয়, কাৰণ গুৰু থাকিব অৰ্থাৎ শিষ্য থাকিব অৰ্থাৎ। গতিকে এটা ভুলটো কৰিলেও শাস্তিটো লগালগ দিয়াটো কোনো মানে তেনেকুৱা যুক্তি নাই বা সম্ভৱ নহয় সেইটো। এতিয়া এই ক্ষেত্ৰত আপুনি কি ক'ব, অনলাইন ক্লাছে এজন ছাত্ৰ বা ছাত্ৰীৰ ভৱিষ্যত গঢ় দিব পাৰিবনে? এতিয়া হয়, কোভিডকালীন যিটো পৰিস্থিতি হৈছে, যি এক অস্বাভাৱিক পৰিস্থিতি সমগ্ৰ পৃথিৱীত, তাৰ পৰিপ্ৰেক্ষিতত অনলাইনৰ প্ৰাসংগিকতাটো আহিছিল, আৰু সেইটো আমি নকওঁ না, মানে সেইটো আৰু উপায় নোহোৱা এটা অৱস্থা হৈছে। কিন্তু আমি যিখন দেশত 88% মানুহৰ ঘৰত ফোন নাই, ঠিকেই হয়, মানে এই আমাৰ মোবাইল নাই, তেনেকুৱা এখন দেশত অনলাইনে যে মানে অফলাইনৰ চাহিদা পূৰণ কৰিব পাৰিব, এই কথাটো মই কোনো কাৰণত বিশ্বাস নকৰোঁ। সম্পূৰ্ণ সত্য কথা। নাম্বাৰ 2, যে ষ্টুডেণ্ট আৰু টিচাৰৰ যিটো মানে আই টু আই কণ্টেক্ট, মানে তেওঁলোকৰ যিটো ক্ল'জ কণ্টেক্ট, এই কণ্টেক্টটো আমাক মানে অনলাইনে দিব পাৰিব জানো? কেতিয়াও নোৱাৰে। আমি
আমাৰ মহান শিক্ষকবিলাকৰ আমাৰ মানে ছবি ভাই আহে মোৰ বিবৰুৱা কলেজৰ শিক্ষকসকল ইউনিভাৰ্চিটিৰ আমাৰ যিবিলাক বৰেণ্য শিক্ষক আমাৰ বৰভা কলেজৰ যিবিলাক শিক্ষক মই বৰভা কলেজৰ ষ্টুডেণ্টো আছিলোঁ দেই ইউনিভাৰ্চিটিত হয় সেই শিক্ষকবিলাকে আমাক যি সুন্দৰকে তেখেতসকলে মানে যাচ্ছাৰ প্ৰশ্নৰ মাজেদি কি ধুনীয়াকে বুজাই দিছিল তেওঁলোকৰ মানে হাতৰ যিটো হেৰি এইটোক আমি মানে অনুকৰণ কৰিয়ে বহু কথা বুজি পাইছিলোঁ নিশ্চয় বহু কথা বুজি পাইছিলোঁ সেইটো অনলাইনে দিব পাৰিব জানো কেতিয়াও নোৱাৰে যে আমাৰ এডুকেশ্যনৰ এটা কথা আছে যে এ গুড টিচাৰ টিচেছ এ বেটাৰ টিচাৰ এক্সপ্লেইনছ এণ্ড দ্য বেষ্ট টিচাৰ ইজ হি হু ইনস্পায়াৰ্ছ যে এজন ভাল আটাইতকৈ ভাল শিক্ষক তেওঁ যিয়ে অনুপ্ৰেৰণা দিব পাৰে এই পইচা নাই বুজি পাৰিবি নিশ্চয় পাৰিবি এই কথাটো আমাক যেনেকে আমাক পিঠিত থপৰিয়াই মানে ছাৰহঁতে কৈছিল তাৰ মাজত শাস্তিৰ ব্যৱস্থাও আছিল শাস্তি দিব লগা ল'ৰাও আছিল তেওঁলোকে বদমাচি কৰি নপঢ়ে কৰবাত হেৰি কৰি থাকে আমিবিলাকে কোব খাই পোৱা নাছিলো কিন্তু কোব খোৱা দেখিছো আৰু এই কোব খাই বহুত ল'ৰা ভাল হোৱা দেখিছো কিন্তু আজিতো মানে টিচাৰে মাতিবই নোৱাৰে ধমকি দিব নোৱাৰে আমাৰ ঘৰৰ মানুহ খেদি আহিব এই ধৰণৰ কথা আছে গতিকে এইটো কথাই কিমান ভাল কৰিছে মই নাভাবো কাৰণ আমাৰ ছেকেণ্ডাৰী আগত বিদ্যা বুলি যিটো কথা আছে এইটোৰ মানে একেবাৰে প্ৰাসংগিকতা নাই এই কথাটো মই কোনো কাৰণত বিশ্বাস নকৰোঁ নিশ্চয় কাৰণ ছেকেণ্ডাৰী বয়সত বহুত ভাল ল'ৰা হোৱা আমি দেখিছোঁ আমাৰ সন্মুখতে বহুত ল'ৰা ভাল হৈছে যি নহওক যে মই কোনো কাৰণত নাভাবো যে আমাৰ এই ল'ৰাবিলাকে অনলাইনত টিচাৰ আছে কৰবাত টিচাৰ আছে দিল্লীত ষ্টুডেণ্টে ক্লাছ কৰি আছে নলবাৰীত সেইটো কথাই সেই অনলাইনত আহি সিবা কি চাই আছে সি তাতে গেমে খেলি আছে নে কি কৰি আছে কোনো একো ধৰিব নোৱাৰা অৱস্থা আৰু তেওঁ এই এটেনশ্যনটো আমাৰ মানে ক্ল'জ টু ক্ল'জ কণ্টেক্টত মানে যিটো আমি টিচাৰৰ লগত যিটো আমি মানে হেৰি কৰিছিলোঁ এইটো মোবাইলে বা অনলাইনে আনি দিব পাৰিব এই কথাটো মই কাৰণত মানে নাভাবো অনলাইনক মই দলিয়াই পেলাব খোজা নাই কিন্তু সৰ্বস্ব অনলাইন হৈ যে এজন ল'ৰাক ভালকে শিক্ষিত কৰিব পাৰিব এই কথাটো মই কোনো কাৰণত বিশ্বাস নকৰোঁ মোৰ ৩৫ বছৰীয়া মানে শিক্ষকতাৰ অভিজ্ঞতাই কয় যে মানে এইটো কোনো কাৰণত সম্ভৱ নহয় আমি যেনেকে ক্ল'জ টু ক্ল'জ মানে আমি ষ্টুডেণ্টৰ লগত কণ্টেক্ট কৰি যেনেকে আমি ষ্টুডেণ্টক আগবঢ়াই নিছিলোঁ কোনো কাৰণত মানে এইটো হেৰি অনলাইনে কোনো উপকৃত কৰিব নোৱাৰে হয় এইটো একদম সম্পূৰ্ণ সত্য কথা কৈছে হয় আৰু ছাৰ মই আৰু এটা কথা আপোনাৰ পৰা জানিব বিচাৰিম এই আপোনাৰ কৰ্মময় জীৱনৰ আপুনি পাতনি কেতিয়াৰ পৰা মিলিছিলে আপোনাৰ এই শিক্ষক আচলতে মই যেনিবা মানে শিক্ষকতাটো মোৰ কিবা এটা আজন্ম প্ৰবৃত্তি মই তাৰমানে স্কুলত পঢ়ি থকা দিনতো মই সৰুটোক মানে মই ধৰক তৃতীয় মানত পঢ়ি আছো মই দ্বিতীয় মানৰ বাচ্চাটোক শিকাব খোজো কিবা এই শিকোৱা পদ্ধতিটো মোৰ গাঁৱৰ ল'ৰা ছোৱালীবিলাকে জানে যে মই যকে যাওঁ যাৰ ঘৰকে যাওঁ কি পঢ়ি আছ অমুক কি এই ধৰণৰ কথাটো মই সোধোৱে বা মানে তেওঁলোকক পঢ়োৱাৰ ব্যৱস্থাটো কৰোঁ যে মই যেতিয়া বিবৰুৱা কলেজত পঢ়ো আচলতে মোৰ ঘৰুৱা অৱস্থা ইমানো বেয়া নহয় যে মই টিউচন কৰি পঢ়িব লাগিব কাৰণ মোৰ নিজৰ ঘৰতে থাকি মই পঢ়ো কিন্তু মই তাৰ মাজতে এজন টিউচন মাষ্টৰ আছিল টিউচন মাষ্টৰটো ক'ৰবাত পইচা লৈছিলো নে নলৈছিলো নে সেইটো কথা নাই মানে যাৰে ঘৰত মোৰ ভাল লাগে সিহঁতৰ ল'ৰা ছোৱালীক ভাল লাগে মই গৈ পঢ়া এনেকুৱা কথাটো আছিল পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত এদিন মই পুলিচ অফিচাৰ হলোগে কিমান চনৰ কথা এইটো 84 তাৰমানে কথাটো আছিল এনেকুৱা যে আমাৰ প্ৰিভিয়াছ পৰীক্ষা হৈ গৈছে ফাইনেল নহয় ৰৈ বেজাৰ লাগিছে মই বডিলি ফিট মানে একেবাৰে মোৰ দাদাও পুলিচ অফিচাৰ বডিলি মই ফিট মানে মই ধুনীয়াকে ইণ্টাৰভিউ দি মই সুন্দৰকে পাই গলো পুলিচে চাই মই হেৰিত জইন কৰিলো জইন কৰিলো কিন্তু মোৰ তাতে জইন কৰিব দিনাৰ পৰা মোৰ এনেকে এটা অশান্তি লাগিল যে মই শিক্ষকে হ'ব খুজিছিলো মই প্ৰফেচাৰে হোৱা কথা আছিল মই ক'ত আহিলো মানে মই একেবাৰে অশান্তিত মানে এটা মাহ মই তাতে ইমান অশান্তিত থাকিলো থাকি মই যেনে তেনে মানে তাৰ পৰা গুচি আহিলো কিমান দিন থাকিলে তাত মই তাত এমাহো থকা নাই কিবা 23 দিন মান আছো মোৰ দাদাক মই মানে ৰিকুৱেষ্ট কৰি যে মই যাম ইয়াৰ পৰা বোলে এইটো আহিলেতো ধৰি লৈ যাব এনেকুৱা কথা আছে মোক নিলেও ইউনিভাৰ্চিটি হোষ্টেলৰ পৰা ধৰিও নিলে কাৰোবাক কিন্তু মই আহি মোৰ মদন চৌধুৰী আমাৰ IGP আছিলে তেতিয়া অসমৰ এজনে IGP
যে তেখেত আমাৰ মানে বৰভাগৰে মানুহ মোৰ দাদা তেতিয়া কোৰ্টৰ পিয়াই মই দাদাক লৈ তেখেতৰ ওচৰত গ'লো গৈ মই তেখেতক গোটেই কথাখিনি ক'লো যে ছাৰ মই পুলিচ আচলতে হৈছিলোঁ মানে এই পৰীক্ষা নহয় কাৰণে হৈছিলোঁ তোমাৰ চাবজেক্ট কি বোলে হিষ্ট্ৰী হিষ্ট্ৰী তোমাৰ মাৰ্কছ কেনেকুৱা বোলে মোৰ ছাৰ ফাৰ্ষ্ট ক্লাছৰ আছে প্ৰিভিয়াছৰ এই তুমি বুৰ্বক নেকি তুমি কিয় পঢ়ি যাব গৈছিলা তুমি প্ৰফেচৰ হ'ব লাগে হিষ্ট্ৰী লৰাই নাই তেখেতো জানো হিষ্ট্ৰী মই নাজানো আচ্ছা যি নহওক তাৰপিছত মই মানে ফাইনেলত তেতিয়া দিনত ফাৰ্ষ্ট ক্লাছ নাপায়ে মই ফাৰ্ষ্ট ক্লাছ নাই পোৱা কিন্তু মই আজি বৰুৱা কলেজত পাৰ্ট টাইম কৰোঁ মানে তাতে মোৰ হৈ যায় কিন্তু মানে গৌৰীপুৰৰ মানে হেৰিয়ে প্ৰিন্সিপালে মানুহ পঠাই মোক লৈ গ'ল তাতে এটা ইণ্টাৰভিউ দিয়া আছিল প্ৰিভিয়াছে দি ইণ্টাৰভিউ দিয়া আছিল তেতিয়া তেনেকুৱা কথা যে প্ৰিভিয়াছে দিও ইণ্টাৰভিউ দি থ'ব পাৰি মানে ফাইনেল হোৱাৰ লগে লগে মাৰ্কছটো দিব লাগে জইন কৰিব লাগে এনেকুৱা গতিকে মই গৌৰীপুৰত জইন কৰিলোঁ কৰি PV কলেজত তাৰপিছত মোৰ অৱশ্যে এটা কথা থাকিল কি যে মোৰ মানে তাতে চাকৰি কৰি থাকিলোঁ থাকি মানে আমি আৰু নলবাৰী গুৱাহাটী ল'ৰাটো মানে ধুবুৰী গৌৰীপুৰৰ ফালে অলপমান মানে হেৰি হয় আৰু যে সেইফালে যাব পাৰিলে ভাল হয় নেকি এনেকুৱাকে মই মানে ইন 1989 মই মানে উইদিন 72 hours I got 2 appointment letter মানে one in government college and another in Borva college and had I joined in government college I might have retired from Cotton University not from Borva college মই হয়তো মানে মই হাফলঙত জইন কৰিব লাগে হয়তো কটন পালো হয়তো নাই মই কিন্তু মই মানে খুব ছ'চিয়েল ৱৰ্ক কৰাৰ মন সৰুৰ পৰা মানে বিভিন্ন কথা লাগি থাকো তেতিয়া মই উদয়াদিত্য ভৰালী ছাৰৰ ওচৰলৈ গ'লো কটনত গৈ ছাৰক মই সুধিলোঁ যে ছাৰ মই এতিয়া কি কৰোঁ দুখন এপইণ্টমেণ্ট লেটাৰ বোলে তোমাৰ গেজেটেড হোৱাৰ চখ আছে নেকি বোলে ছাৰ তেনেহ'লে তোমাৰ পুলিচতে থাকিলোঁ হয় বোলে তেতিয়াহ'লে তুমি এটা কাম কৰা বেটাৰ জইন ইন বৰভাগ কলেজ আৰু উইদাউট ছেকেণ্ড থট মই মানে আই জইন ইন বৰভাগ কলেজ আৰু তাতে মই 89 অনৱাৰ্ডছ আপ টু 30 ইয়াৰ্ছ লং 31 ইয়াৰ্ছ মই মানে বৰভাগ কলেজতে থাকি গ'লোঁ তাৰে পৰাই মই প্ৰিন্সিপাল ইনচাৰ্জ হৈ ৰিটায়াৰ কৰিছোঁ খুব সুন্দৰ এটা কৰ্মময় জীৱনৰ তেওঁ ব্যক্ত কৰিলে আৰু সঁচাকে ছাৰৰ নিচিনা এজন প্ৰতিভাশালী ব্যক্তি আজিৰ সমাজত বৰ্তমান সঁচাকে দুৰ্লভ আৰু উঠি অহা নৱপ্ৰজন্মক মই এইটোকে ক'ম যে আচলতে আমি ছাৰসকলৰ দৰে যিসকল ব্যক্তি আছে সেই ব্যক্তিসকলক আমি অনুকৰণ কৰিব লাগে আৰু ছাৰ মই আৰু এটা কথা আপোনাৰ পৰা জানিব বিচাৰিম এটা কথা আছিলে আমাৰ দিনত আমি যেতিয়া সৰু আছিলোঁ তেতিয়া আমি দেখিছিলোঁ যে আমাৰ গাঁও মানে আপোনাৰ খুব বেছি আমাৰ 2জন বা 3জন শিক্ষক আছিলে আমাৰ গাঁৱত আৰু মোৰ দেউতাৰ কথাই কৈছোঁ মই মোৰ দেউতাই যেতিয়া মোক চাইকেলত লৈ যায় আগতে স্কুললৈ তেতিয়া মোৰ দেউতায়ো মানে মোৰ কাৰণে মোৰ দেউতা হিৰো মোৰ কাৰণে মোৰ দেউতা হিৰো যেতিয়া মই দেখিছোঁ যে মোৰ দেউতাই দেখোন এইজন ব্যক্তিক দেখি নামি দিয়ে মানে এইজন ছুপাৰ হিৰো কাৰণ মোৰ দেউতাও নামি দিছে নহয় গতিকে মোৰ দেউতা মোৰ কাৰণে হিৰো দেউতাই যাক সন্মান কৰিছে সেইজন আৰু ছুপাৰ হিৰো হ'ব নিশ্চয় তেওঁ কিবা এটা আছে তেতিয়া মই দেউতাক সোধোঁ যে দেউতা তুমি যে নামি দিলা তেওঁক দেখি কিয় দেউতাই মোক কয় যে সেইজন হৈছে শিক্ষক তেওঁ এজন টিচাৰ হয় আৰু শিক্ষকক সকলোৱে সন্মান কৰিব লাগে তেতিয়া সেই শিক্ষকৰ প্ৰতি যিটো শ্ৰদ্ধা ভক্তি সেই শ্ৰদ্ধা ভক্তি এজন শিক্ষকৰ প্ৰতি যি আন্তৰিকতা সেয়া পৰিৱেশ মোক ঘৰৰ পৰা মই পাইছিলোঁ স্কুলৰ পৰাতো মোক দিছিলে তাৰ উপৰি মোক ঘৰতো সেই পৰিৱেশ বনাই দিছিলে আৰু তেতিয়া মানে গাঁৱত কি হয় সেই 2-3জন শিক্ষকক দেখিলে নামি দিয়া হয় আৰু লাহে লাহে আমিও যেতিয়া ডাঙৰ হৈ আহিলোঁ তেতিয়া আমিও তেওঁলোকক দেখি পেলাই নামি দিওঁ কিন্তু তেতিয়া দিনত গাঁৱত খুব বেছি 2 বা 3জন শিক্ষক আছিলে কিন্তু এতিয়াতো আপোনাৰ ঘৰে ঘৰে শিক্ষিত ব্যক্তি কিন্তু এতিয়া মই আপোনাক এটা কথা জানিব বিচাৰোঁ মই আপোনাৰ পৰা এতিয়া ঘৰে ঘৰে শিক্ষিত হাৰ বাঢ়ি গৈছে কিন্তু এতিয়াও আপোনাৰ নিউজৰ যদি আমি হেডলাইন ডেইলি চাবলৈ যাওঁ এটা নহয় এটা আপোনাৰ হেডলাইন থাকে হয় লুণ্ঠন নহয় হত্যা নহয় ধৰ্ষণ কিন্তু এনেকুৱাটো নহয় যে সমাজত আপোনাৰ অশিক্ষিতৰ সংখ্যা আছে বোলে বাঢ়ি গৈছে সেইটোতো নহয় শিক্ষিতৰ হাৰ ক্ৰমান্বয়ে বাঢ়ি গৈছে এতিয়া আমি হাইস্কুল শিক্ষান্ত পৰীক্ষা যদি ৰিজাল্ট চাবলৈ যাওঁ অসমৰ ভিতৰত তেওঁ টপ হৈছে কিন্তু অসমখনত যিদৰে শিক্ষিত সংখ্যাৰ হাৰ বাঢ়ি গৈ আছে সেই অনুপাতে পৈশাচিক ঘটনাবিলাকতো ক্ৰমান্বয়ে আপোনাৰ সমান্তৰালভাৱে আপোনাৰ বাঢ়ি পেলাই গৈ আছে ইয়াৰ ওপৰত আপুনি কি ক'ব এইটোৱে মানে এটা বৰ্তমান সময়ৰ ডাঙৰ ট্ৰেজেডি বুলি মই ভাবোঁ যে আমি দেখিছিলোঁ হয় আমাৰ সময়ত এজন মাষ্টৰো থাকে ক'ৰবাত 2জন মানে হি ইজ দ্য মেজিষ্ট্ৰেট অফ দিছ মানে পাৰ্টিকুলাৰ ভিলেজ তেওঁ তাৰমানে যি কয় সেই যেনিবা মানে আইন আৰু মানে এই মাষ্টৰ বাবাই কৈছে
কাৰণ আমাৰ দেউতাহঁতে কৈছিলে মাষ্টৰ বাপাই কৈছে নহয় ঠিকে তাৰমানে মাষ্টৰ বাপাই কোৱা বস্তুটো বাপা মানে আমাৰ মানে নলবৰীয়া ভাষাত আৰু মাষ্টৰ ভাইটিয়ে যেতিয়া কৈছে গতিকে এইটো আৰু মানে মিছা হ'বই নোৱাৰে কোৱা কথা আছে শিক্ষকে হয়তো সেই মানে গাম্ভীৰ্যতাটো ৰক্ষা কৰিবৰ কাৰণে সক্ষম হৈছে একোজন শিক্ষকে দেখিছিলোঁ তেখেতসকলৰ যি ব্যক্তিত্ব এই ব্যক্তিত্ব মানে আমাৰ আমি বিবৰুৱা কলেজত পঢ়িছিলোঁ যোগেশ দাস ছাৰ বিশিষ্ট হাজৰিকা ছাৰ নেপলিয়ন ছাৰ এইবিলাক মানুহ কেনেকুৱা দেৱতুল্য মানুহ আছিল হা মানে এইবিলাক এতিয়া আমাৰ এটা সময় আছিল যেতিয়া যে তলিকণাত গোস্বামী বুলি ক'লে নলবাৰী কলেজ বেলেগকে ক'ব নালাগে বিপিন পাল দাস বুলি ক'লে দৰং কলেজ বেলেগকে ক'ব নালাগে তীৰ্থনাথ শৰ্মা বুলি ক'লে প্ৰাগজ্যোতিষ কলেজ বেলেগকে ক'ব নালাগে গিৰিধৰ শৰ্মা বুলি ক'লে আৰ্য বিদ্যাপীঠ কলেজ বেলেগকে ক'ব নোৱাৰে এনেকুৱা তাৰমানে পৰিচয় আছিলে একোজন মানুহে একোটা অনুষ্ঠানৰ পৰিচয় আজি কিন্তু এজন প্ৰিন্সিপালৰ নাম কৈ এখন কলেজৰ পৰিচয় দিবলৈ অসমত নাই একদম সত্য কথা এইটো গতিকে আমি শিক্ষকবিলাকেও ক'ৰবাত হয়তো গৰিমা হেৰাইছোঁ এইটো কথা একদম অনস্বীকাৰ্য আমি খুব বৈফৰি গৈছোঁ কাৰণ আমি 1320 টকাত চাকৰি জইন কৰিছিলোঁ আজিৰ প্ৰফেচাৰে 75,000 জইন কৰে হা কিন্তু আমি মানে ৰাতি 7টালৈ গৌৰীপুৰ কলেজৰ প্ৰিন্সিপালে আমাক গালি পাৰি খেদিব লাগিছিলে তোমালোক বুজোৱা নেকি বৰভাগ কলেজৰ এই ভনী তোমালোক আমাৰ মোৰ আগৰ ছাৰ আছিল নে সেইবিলাক এই ভনী তোমাৰ যাব হোৱা নাই প্ৰিন্সিপালে আমাক গালি পাৰে আমি যেন কলেজখনত যেই সোমালো আহিবৰ মানে হেৰি নাই এতিয়া মানে কি হৈছে যে গাড়ী ঘোঁৰা হাবি জাবি এইবিলাকক লৈ ইমান বৈষয়িক হৈ পৰিছে শিক্ষকবিলাক গতিকে তেখেতসকলেও সমাজখনক ভালকৈ নেতৃত্ব দিব পাৰিছে বুলি মই নাভাবোঁ আৰু এটা কেনেকুৱা ট্ৰেজেডি যে এডাল গ্ৰাফ ওপৰলৈ গুচি গৈছে যে শিক্ষিতৰ হাৰ মানে মোৰ গাঁৱত য'ত আমি মানে এজন এম এ পাছ আছিলোঁ আজি এম এ পাছ তাত গণি শেষ কৰিব নোৱাৰি গতিকে অঞ্চলতো তেনেকুৱা গতিকে চবতে এই কথাটো হৈ গৈছে আৰু অন্যফালে যে আমাৰ সামাজিক যি অপৰাধ এই অপৰাধৰ পৰিসৰ এনেকুৱা মানে গ্ৰাফ এনেকুৱাকৈ উঠি গৈছে যিটো এটা মানে একেবাৰে চৰম ট্ৰেজেডি বুলি কোৱাৰ বাহিৰে আৰু বেলেগ কথা নাই এইটোৰ মূলতঃ হৈছে যে আচলতে আমি নৈতিক শিক্ষাৰে শিক্ষিত হ'ব নাই আমি যে আমি মই এটা উদাহৰণ দিব পাৰোঁ যে মোৰ মা she was illiterate মানে আখৰ লিখিব নাজানিছিল আমি ক্লাছ 8 মানলৈ গমেই পোৱা নাছিলোঁ যে মায়ে পঢ়িব নাজানে কাৰণ মায়ে পঢ়ুৱাইছিল আমাক এই যে জুহালৰ ওচৰত বহুৱাই লৈ আমি অলপ ধনী ঘৰৰ মানুহ আছিলোঁ কাৰণে আমাৰ এটা লেম্প আছিল বাকীবিলাকৰ চাকি মানে হেৰি আৰু মানে একদম সেই কলা যে আমাক মায়ে তাতে লিখিব দিয়ে যে লিখ কফলা লিখ আমি কফলাখন লিখি দেখালো মা হৈছে চুকটো ভাল হোৱা নাই আৰু ভাল লিখ মচি দিয়ে তেনেকুৱাকে মায়ে পঢ়াইছিল আমাক যে সেই মাহঁতে আমাক কেনেকুৱা শিক্ষা দিছিল মই এটা সৰু অকণমান এটা উদাহৰণ দিছোঁ 1 মিনিটত যে মই এদিন আমি লাঠিমা MB স্কুলত পঢ়োঁ যিখন MB আমাৰ বৰ্তমানৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ককাকে বন্ধা MB সেইখনত আমি পঢ়িছিলোঁ আমি একে গাঁৱৰে মানুহ হিমন্ত বিশ্ব শৰ্মা এইবিলাক আমি একে গাঁৱৰে মানুহ তেখেতৰ ককাকে বান্ধিছিল আজিৰ পৰা 90 বছৰ 92 বছৰ আগত তাৰমানে হিমন্ত বিশ্ব শৰ্মা একেদিনাই এইটো পোৱা নাই তেওঁলোকৰ পৰিয়ালৰ ঐতিহ্যটো তেনেকুৱা বিশ্ব শৰ্মা তেখেতৰ নাম আছিল তেখেতসকলে এই ককাকৰ নামটো লিখে হিমন্তৰ লগত যিটো বিশ্ব লিখে তাতে আমি পঢ়োঁ তাতে আমি গাঁৱৰ ল'ৰাবিলাক যাওঁ নহয় যে বাটতে মানে বহুত এনেকুৱা পানী পায় মানে ৰাস্তাত মাজে মাজে মাটি পায় তাকে ৰাস্তা বুলি কয় পানীয়ে বেছি আৰু একঁকাল পানীও থাকে ক'ৰবাত গতিকে আমি তেনেকুৱাকৈ সেই স্কুললৈ যাওঁতে হঠাৎ এদিন ল'ৰা এটা মূৰ ঘূৰালে দেই মই তাক ধৰিলোঁ কি হ'ল যে ভাই 3 দিন ভাত খোৱা নাই মানে অলপ লোন গুলি অলপ পানী খাই আহিছোঁ কাৰণ সেই সময়ত ভাতৰ খুব অভাৱ এনেকুৱা আমি গাঁৱৰ বুঢ়া 65 ঘৰ মানুহৰ আমি 10 ঘৰমান মানুহে ভালকে খাব পাৰোঁ বাকীবিলাক হেৰি সি তাৰ মানে মই তাক মানে মোৰ তাৰ পকেটত 10 পইচা আছিল মই ধনী ঘৰৰ ল'ৰা নে ধনী ঘৰ মানে যাৰ ভাল খেতি আছে আৰু এটা চাকৰিয়াল আছে আমাৰ খেতিৰ ভাল আৰু মোৰ দাদা পুলিচ অফিচাৰ গতিকে মোৰ পকেটত 5 পইচা 10 পইচা থাকে মই মানে এখন 4খন বিস্কুট কিনি তাক খুৱাইছোঁ খুৱাই মানে হেৰি কৰিছোঁ সি মোৰ খুৰাৰে ল'ৰা যা হওক মই আহিছোঁ ঘৰলৈ আহি ভাত খাব বহিছোঁ বহি মোৰ মানে মাথাত লাগি আছে কথাটো মই মাক ক'লোঁ যে মা এটা কথা হ'লে কি বাচা বোলে অমুকে বুজিছা মাথা ঘূৰি পৰি গৈছিলে বোলে 3 দিন ভাতে খোৱা নাই মা হঠাৎ গহীন হ'ল আগতে মায়ে ভাতৰ পাতত মানে কুকুৰকো চেক দিব নাপায় বুলি কয় যে ভাতৰ পাতত কোনোবা আৰু কথা পাতেনে বেয়া কথা কয়নে মায়ে হঠাৎ গহীন হ'ল
যে সি ক'ত বোলে সি ঘৰত গ'ল আৰু ঘৰত গ'ল মায়ে এডাল খৰি আনি মোক এনেকুৱা এটা কোব মাৰিলে পিঠিত মাৰিছে মানে মৰম কৰি মৰা নাই কৈ যে মানে এটা বেয়া গালি পাৰিছে গছ বোলা ভিটি মৰা এইবিলাক আমাৰ নলবৰীয়া গালি থাকে যে তোৰ লগৰ ল'ৰা এটাই 3 দিন ভাত খোৱা নাই তই তাক ৰাস্তাত এৰি আহি অকলে ভাত খাব বহিছ আমাৰ ঘৰত ভাত নাই নেকি তই কিয় তাক লৈ নাহিলি যা তৎক্ষণাত তাক লৈ আহ আৰু কোব মাৰিলে মোক মই গৈ তাক লৈ মইতো দেখিলো যে হয় মইতো ভুল কৰিছো মই তাক কিয় এৰি আহিছো সি 3 দিন ভাত নোখোৱা ল'ৰাটোক এৰি থৈ মই ভাত খাব বহিছো মই আহি হেৰি কৰিলো সি মানে খোৱা মানে একদম এনেকুৱাকে ভাত খালে মই চাই আছো মোৰ মায়ে চাউল মানে গামোচা বান্ধি তাৰ হাতত দিব চালে যে যা মায়ে তোৰ মাক কবি মই 200 দিম বুলি কবি তহঁতৰ ঘৰত চাউল নাই আমাৰ ঘৰতো নাই নেকি ল'ৰা ছোৱালী লঘোনে ৰাখছে তাই মানে মাৰ সৰু যা হয় এইজনী গতিকে যে তাক চৰ দিম বুলি কবি আৰু ধান শুকুৱাই থোৱা আছে চাউল কিমান লাগে বানি লৈ যাব কবি এতিয়া মই মোৰ প্ৰশ্নটো হৈছে ৱেদাৰ মাই মাদাৰ ৱাজ ইলিটাৰেট মোৰ মাৰ এই যিখিনি মানে যিকেইটা বোৱাৰী মাতকে বহুত শিক্ষিত কিন্তু আচলতে মোৰ মা অশিক্ষিত আছিল নে চি ৱাজ লিটাৰেৰী ইলিটাৰেট তেওঁ আখৰ লিখিব নাজানিছিল ঠিকে বাট চি ৱাজ মাছ মোৰ লিটাৰেট কিন্তু আজিকালিৰ তিৰোতাই কি কৰে যে তাৰ ঘৰত নাযাবি অমুক নকৰিবি এই তাৰ লগ নলবি যেন মানে কাৰোবাৰ ঘৰত গ'লে লগত গ'লে যেন বাচ্ছাটো বেয়া হ'ব তেনেকুৱা মনোভাৱ খুব এটা ধুনীয়া কথা কৈছে ছাৰ গতিকে আমি মানৱতা শিকোৱা নাই ল'ৰা ছোৱালীক আমি মানে নৈতিক শিক্ষাই দিয়া নাই মানে সেই মাক দেউতাকৰ ফালৰ পৰাও দিয়া নাই আপুনি যিটো ক'লে যে আপোনাৰ দেউতাকে গৈ বা এই যে শিক্ষাটো দিছিল যে চাইকেলৰ পৰা নামি দিছিল যে এজন আমাৰ শিক্ষক হয় এই শিক্ষাটো আজিকালি মাক দেউতাকেও নিদিয়ে আমি শিক্ষকেও নিদিওঁ ল'ৰা ছোৱালীটো মানে যেতিয়া এটা নৈতিক শিক্ষাৰে শিক্ষিত হোৱা নাই গতিকে সিহঁতৰ হাতত অপৰাধ হ'বই মই তাৰ কাৰণে যুৱ প্ৰজন্মক বেছি দায়ী কৰাতকে মই নিজক বেছি দায়ী অভিভাৱকসকলক আমি মানে আমি গোটেই অভিভাৱক সমাজ মানে শিক্ষক অভিভাৱক গোটেইবিলাক আমি সকলোৱে দায়ী কিন্তু প্ৰধানত আপোনাৰ ঘৰখনৰ পৰাহে এজন ডেফিনেটলি হয়নে ঘৰখনৰ পৰাহে প্ৰকৃত আপোনাৰ এজন ঘৰখনে শিশুৰ প্ৰকৃত শিক্ষাৰ স্থান হয় ঘৰখনত যদি সি প্ৰকৃত শিক্ষা পোৱা নাই তেনেহ'লে কেতিয়াও সি ভাল সেইটো নসত্য সি মাৰ্কছ পাব সি 100 মানে পাব সি গৈ মানে মেডিকেলতো চিট পাব হেৰিতো চিট পাব ডাক্তৰো হ'ব কিন্তু সি মানুহৰ কাৰণে ডাক্তৰ নহয় সি মানে যে হেৰি মই ভাবো যে সি ইঞ্জিনিয়াৰ হ'লেও সেই ঘৰ ভাঙি পৰিব সেই ঘৰ ভাল ঘৰ নহ'ব এটা খুব ধুনীয়া এটা কথা কৈছে ছাৰে আৰু হয় আমি অভিভাৱকসকল সচেতন হ'ব লাগিব আমাৰ সন্তানক আমি ভাল শিক্ষা দিব লাগিব আৰু তেতিয়াহে আমাৰ সমাজখন যদি ভাল দিশে আগবাঢ়ি যাব খুব এটা ধুনীয়া কথা কৈছে ছাৰে ছাৰ মই আৰু এটা কথা আপোনাৰ পৰা জানিব বিচাৰিম এফালে যদি পেচা আৰু আনফালে নিচা মানে এফালে যদি শিক্ষকতা আৰু আনফালে আপোনাৰ সমাজ সংস্কৃতি এই দুইটা দিশ একেলগে চম্ভালিলে আপোনাৰ জীৱনত কেতিয়াবা প্ৰত্যাহ্বানৰ সন্মুখীন হৈছেনে এইটো কথাটো হ'ল যে আমি দুটা কথা হয়তো সমানে আগবাঢ়ি যাব নোৱাৰে কেতিয়াবা কাৰোবাৰ লগত কম্প্ৰমাইজ লাগিব হয় অৰিজিনেলি মোৰ কথাটো আছিল যে মই এনে এজন মানুহৰ সন্তান মোৰ দেউতাৰ কথা কৈছোঁ হয় মোৰ দেউতা হ'ল প্ৰাচীন কামৰূপীয়া ওজাপালিৰ এজন বিখ্যাত ওজা আচ্ছা মোৰ দেউতা শুকনানী গোৱা ওজা বুলি কয় মানে ওজাৰ দুটা থাকে এটা বেয়া গোৱা এটা শুকনানী মানে বেয়া গোৱাটোৱে মহাভাৰত হাবি জাবি এইবিলাকৰ হেৰি গায় আৰু এইটো শুকনানীয়ে আমাৰ মানে এই আপোনাৰ বেউলা লক্ষীন্দৰ হাবি জাবি এইবিলাকৰ মানে হেৰি গায় এই কথাটো থৈ দি আমাৰ উঠি অহা নৱপ্ৰজন্মই এইটো গম পালে যে ওজাপালি দুটা ভাগ থাকে এতিয়া বৰ্তমান নৱপ্ৰজন্মই এইটো কথা গম নাপায় নৱপ্ৰজন্ম বহুতেই গম নাপায় আৰু ইয়াৰ থৰেদি আজি এই কথাটো আলম লৈ পেলাই আজি আৰু এটা কথা গম পোৱা যে ওজাপালি 2 প্ৰকাৰৰ থাকে আকৌ এবাৰ আমাৰ দৰ্শকসকলক এবাৰ জনাই দিব নি এটা শুকনানী গোৱা ওজা আৰু এটা মানে বেয়া গোৱা ওজা বেয়া গোৱা ওজাটোৱে মানে এইবিলাক ৰামায়ণ মহাভাৰত হাবি জাবি এইবিলাকৰ হেৰি কৰে আৰু এইটো মানে আমাৰ যিটো বেউলা লক্ষীন্দৰৰ এই যিটো মানে হেৰি এই ধৰণৰ মানে হেৰিবিলাক গায় তেওঁলোকে মানে মাৰে পূজা হাবি জাবি এইবিলাক যিবিলাক যে তাত দেউধাই মানে জকত পৰি মানে মৰি যায় আৰু দেউতাহঁতে মানে হেৰি গাই তেওঁ মানে জীয়াই উঠে এনেকুৱা আৰু মানে শুকৰে হেৰি তাৰপিছত যে গতিকে আমাৰ ঘৰত এটা সাংস্কৃতিক পৰিৱেশ মানে সৰুৰ পৰা সুন্দৰকে আছিলে দেউতাই আমাক ওজাপালিৰ পদ গাই টোপনি নিয়াইছিল
আমি মানে তেনেকুৱা কিন্তু মোৰ কণ্ঠটো এনেকুৱা আছিল যে মোৰ কণ্ঠটো মই দেখিলোঁ যে পিছত মই ফাইণ্ড আউট কৰিলোঁ যে মোৰ গানৰ কাৰণে বৰ প্ৰযোজ্য নহয় কিন্তু নাটক বা অন্যান্য মই কবিতা আবৃত্তি হাবি জাবি এইবিলাক কৰি অত্যন্ত ভাল পাইছিলোঁ আৰু এইবিলাকত মই বহুত মানে পুৰস্কাৰো পাইছিলোঁ আৰু সৰুৰে পৰাই আৰু মই দেখিছিলোঁ যে মোৰ কণ্ঠটো মানে এইবিলাকৰ কাৰণে যেনিবা এপ্ৰপ্ৰিয়েট গতিকে নাটকৰ প্ৰতি মোৰ সৰুৰ পৰা এটা আকৃষ্ট আছিলোঁ মই পৰিৱেশটো মানে আপুনি সৰুৰ পৰাই পাইছোঁ আৰু আমাৰ মানে ওচৰে পাজৰে নাটক হৈছিল মোৰ আমাৰ গাঁৱৰ দাদাহঁতে মানে বিভিন্ন ধৰণৰ নাটক কৰিছিল আৰু সেইবিলাক আমি সৰুৰ পৰা দেখিছোঁ দেখি নাটকৰ পৰিৱেশ এটা আমাৰ অঞ্চলটোত আছিলে নলবাৰীততো আছে নলবাৰী আৰু নাটকৰ মানে ঘৰ যেনিবা গতিকে আমি সৰুৰ পৰাই ইফালে ইখন গাঁৱত গ'লেও নাটক পূজা হ'লেও নাটক লক্ষী পূজা হ'লেও নাটক এনেধৰণৰ আমি নাটকৰ মানে পৰিৱেশটো পালোঁ আৰু পৰৱৰ্তী সময়ত নিজে কৰিবলৈ আৰম্ভ কৰিছোঁ বিবৰুৱাত থাকোঁতেও আমি বিবৰুৱা যি ড্ৰামেটিক ছ'চাইটি আছিল তাত আমাৰ ভায়া মামাহঁতৰ গ্ৰুপৰ মই আছিলোঁ আমি মানে নাটক কৰিছিলোঁ হয় হয় তাতে ভায়া মামাহঁতৰ ঢুকাই থাকিল বাৰু কিন্তু ভায়া মামাহঁতে একদম সেইটো পেচা হিচাপত ল'লে মই কিন্তু এইটো পেচা হিচাপত মোৰ কথা হ'ল মই প্ৰফেচাৰ হ'ম কিন্তু তাৰ লগত মই নাটকো কৰিম এইবিলাক মই কৰি যাম এইটো মানে আজিৰ যুগত কৰি আছোঁ গতিকে মই মোৰ মানে পেচাৰ লগত নিচাটোক মই মানে এনেকৈ একত্ৰিত কৰি নিদিয়াৰ ফলত মই দুইটাকে অলপ বেলেগ বেলেগকে ৰখাৰ ফলত দুইটাই মই চলাই যাব পাৰিম চলাই যাব পাৰিলে মই নাটকো অলপ কৰা নাই সম্ভৱতঃ মই মানে এই আমাৰ ফুল ষ্টেজ ড্ৰামা সম্ভৱতঃ মই 100ৰ তলত নাই কৰা কাৰণ মোৰ গাঁৱৰ যি মানে আমাৰ লক্ষী পূজা হয় তাত কণ্টিনিউৱাছলি আমি 25 বছৰ নাটকে কৰিছোঁ আৰু তাৰ মানে ৰূপালী জয়ন্তী হেৰি কৰিছোঁ এতিয়া তাৰ সোণালী জয়ন্তীও আহি আছে মই গাঁৱৰ পৰা অহাৰ পিছত নাটকটো মানে নাই হোৱা অলপ কমকৈ হৈছে বাকী কণ্টিনিউৱাছলি হৈছিলে এনেকুৱা বহুত নাটক মই মানে এনেকুৱা কৰিছোঁ ইভেন আমাৰ খনিকৰ বোলা যিখন নাটক মানে ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ এইখন নাটক মানে আচলতে প্ৰায় বোধহয় অপ্ৰকাশিত অৱস্থাতে আছিল তাতে তেখেতৰ জীৱনীও আচলতে সংযোজন হৈ আছে যে তেখেতে কিমান মানে হেৰিৰ মাজেদি তেখেতে জাৰ্মানীক মানে প্ৰশিক্ষণ ল'ব গৈছিল সেই সংঘাতৰ কথাটো আছে এই খনিকৰ নাটকখন আমি দূৰদৰ্শনত কৰিছোঁ আমি গৰমপুৰ বোলা এখন দূৰদৰ্শনত কৰিছোঁ আমাৰ হেৰি ৰংগমণ্ডলৰ পৰা মই অলপতে মানে আমাৰ হেৰি আকাশবাণীত এখন মানে ড্ৰামা তাতে কৰিছোঁ আমাৰ পোষ্টেল ডায়েৰী বুলি তাৰপিছত ডাইৰেকশ্যন কাৰ আছিলে এখন ধ্ৰুৱ বৰ্মনৰ ডিৰেকশ্যন আছিলে তাৰপিছত আমাৰ হেৰি তাৰ যিখন পোষ্টেল ডায়েৰী যিজন লিখক আমাৰ ৰাজবংশী মই নামটো স্ক্ৰিপ্ট ৰাইটাৰ মানে এখন বহুত মানে এইবাৰ বেষ্ট চেলাৰ কিতাপ এখন যোৱা হেৰি বুক ফেয়াৰত পোষ্টেল ডায়েৰী তাৰে মানে এটা ভিন্ন ধৰ্মৰ আমি মানে হেৰি কৰিছোঁ তাৰে এটা মানে হেৰিত আমি আকৌ মাত্ৰ এক্টৰ এনেকৈ আমি 9জন এক্টৰে মানে হেৰি কৰিছোঁ 9টা মানে হেৰি পাৰফৰ্ম কৰিছোঁ তাতে কৰি মানে চৰিত্ৰ অকল 9টাই আমাৰ 9টা মানে তাৰ লগত এটা পাৰ্শ্ব চৰিত্ৰ আছে মোৰতো যেনিবা মই অকলে এনেকুৱাকে আমি অলপতে আমি আকাশবাণীত মানে কৰিছোঁ এই 2-3 মাহমান হ'ল আমাৰ দি আছে এতিয়া আমি এখন মানে হেৰি কৰিছোঁ এতিয়া আমাৰ এখন আমি কি চিৰিয়েলৰ মানে যোজা এখন কৰি আছোঁ কিহৰ হ'ব এইটো মানে আচলতে লোকেল নিউজ বুলি এইটো কৰিছোঁ লোকেল নিউজ টেলিভিশ্যনৰ সম্প্ৰচাৰিত হ'ব বুলি ভাবিছোঁ আমি কাৰণ আমি মানে আচলতে 5টা এপিছড আমি এতিয়া তৈয়াৰ কৰি লৈছোঁ এইটোতো আমি হেৰিত দিম ৰং চেনেলত এইবিলাকত আমি হয় হ'লে যদি আমি পাম বুলি ভাবিছোঁ এইকাৰণেই যে এতিয়া অসমত যিমানবিলাক চিৰিয়েল চলি আছে প্ৰায় আটাইবিলাকে আমি দেখিছোঁ যে এইটো চহৰ কেন্দ্ৰিক নট চহৰ কেন্দ্ৰিক মহানগৰ কেন্দ্ৰিক যে তাতে 5 লাখ টকীয়া যেনিবা মানে কিচেন এটা নহ'লে যেনিবা ৰিজেক্ট মানে সেই ৰুটিয়ে ৰিজেক্ট এনেকুৱা কিন্তু অসমৰ পিকচাৰটোতো সেইটো নহয় আমি গাঁৱতো আছে গাঁৱতো মানে ধুনীয়া হেৰি আছে এই ঠাইবিলাক আছে ইয়াততো মানে গাঁৱলীয়া জীৱন আছে তাত মানে ভুই ৰোৱা অমুক কৰা তমুক কৰা এই সংঘাতপূৰ্ণ জীৱন আছে গতিকে এইবিলাকৰতো এটা মানে হেৰি হ'ব লাগে যিটো বড়োলাকাই কৰিছে যিটো খাপলাংকাই কৰিছে তেনেধৰণৰ চিৰিয়েল এখন আমি কৰিছোঁ ইয়াতে মানে আমাৰ কাহিনী ইয়াতে নাজুমণি বোলা ল'ৰা এজনৰ পৰিচালনা কৰিছে তাত আমাৰ হেমন্ত ওজা বুলি তেখেত শিৱসাগৰৰ ল'ৰা তেখেতে কেইবাখনো হেৰি চিৰিয়েলৰ কামো কৰি আছে ৰঙত তেওঁ আমাক মানে তেওঁ ডাইৰেক্টৰ তাৰপিছত নয়নজিৎ বোলা ল'ৰা এজন নয়নজিৎ হীৰা তেওঁৰ মানে চিত্ৰনাট্য তেওঁ লিখিছে আৰু আমি পূব নলবাৰী
বৰিগক বনভাগ আমাৰ যিটো দুখন মৌজাৰ আমাৰ যিটো এটা সাংস্কৃতিক পৰিষদ আছে তাৰ উদ্যোগত আৰু এণ্টি প্ৰডাকশ্যনৰ হেৰিত আমি সকলোৱে লগ লাগি মানে আচলতে আমি চিৰিয়েল আমাৰ এইটো লোকেল নিউজ বুলি তাৰ বহুত চিত্ৰগ্ৰহণ হ'ল গতিকে আপোনালোকক এটা কথা কওঁ ছাৰ ইতিমধ্যে ক'লে গোটেই কথাখিনি গতিকে এখন খুব ধুনীয়া ধাৰাবাহিক আহি আছে নামটো কি বুলি ক'লে লোকেল নিউজ বুলি ৰঙত সম্প্ৰচাৰিত হ'বলৈ গৈ আছে মানে হ'ব নাই এইটো আজিয়ে নকওঁ আমি তাত মানে চেষ্টা কৰিম আৰু চেষ্টা কৰিবলৈ দিলে কিন্তু এখন ভাল চিৰিয়েল হ'ব যদি তেখেতসকলে হেৰি কৰে চাই লওঁ এইটো আমি আৰু আমাৰ ফালৰ পৰা শুভেচ্ছা থাকিল ছাৰ ধন্যবাদ আৰু আমি চাবলৈ পাম বুলি সকলোৱে আশা ৰাখিলোঁ গতিকে আপোনালোকক কৈছোঁ চিৰিয়েলখনি যেতিয়া সম্প্ৰচাৰিত হ'ব ছাৰে যিহেতু জনাবই আমাক গতিকে সকলোৱে চাব চিৰিয়েলখনি আৰু এই ক্ষেত্ৰত আশীৰ্বাদ কৰিব আৰু ছাৰে যিহেতু এজন খুব অতিকৈ সমাজপ্ৰিয় মোৰ তাত ৰোলটো হ'ল মই মানে এখন ভেঞ্চাৰ স্কুল যিখন স্কুল মানে উইদাউট প্ৰভিন্সিয়েলাইজেশ্যন মানে মই ৰিটায়াৰ কৰিব লগা হ'ল তাতো টিচাৰে নি তাতো টিচাৰে আৰু সেই মানুহৰ কেনেকুৱা সংঘাত টিউচন কৰি কেনেকুৱাকৈ চলিব লগা হয় কি অথচ তেওঁ পঢ়োৱা ষ্টুডেণ্ট ডাক্তৰ হৈছে ইঞ্জিনিয়াৰ হৈছে প্ৰফেচাৰ হৈছে সেইবিলাক সুখো তেওঁৰ তো তাৰ মাজতো তেওঁৰ যিটো আৰ্থিক দৈন্যতা তাৰে এটা মানে হেৰি আমাৰ চেনেল পেহী খ্যাত মানে ভূঞা তেওঁ আছে ইয়াত মানে অসমৰ ক্ষেত্ৰত আমাৰ বহুত মানে হেৰি সেইখনত থাকিব চিনাকি ফেচৰ চিনাকি ফেচ আছে এনেকুৱা থাকিব মই আৰু এটা কথা আপোনাৰ পৰা জানিব বিচাৰিম আমাৰ সচৰাচৰ দেখা পোৱা যায় শ্ৰেণীকোঠাত আমাৰ ফাৰ্ষ্ট বেঞ্চ ষ্টুডেণ্ট আৰু লাষ্ট বেঞ্চ ষ্টুডেণ্ট বুলি দুটা কথা আছে হয়নে আমাৰ ফাৰ্ষ্ট বেঞ্চৰ যিখিনি ষ্টুডেণ্ট সেই ষ্টুডেণ্টখিনি অকণমান আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলক অকণমান বেছি গুৰুত্ব দিয়া দেখা যায় অকণমান পঢ়া শুনাত চোকাৰ কাৰণে হয়তো অকণমান বেছি গুৰুত্ব দিয়া দেখা যায় কিন্তু লাষ্ট বেঞ্চৰ যিখিনি ছাত্ৰ ছাত্ৰী হয় বিশেষকৈ ছাত্ৰীৰ কথা মই নকওঁ ছাত্ৰকেইটাৰ কথাই গম পাওঁ ল'ৰাকেইটা অকণমান বেছি খটাখুৰ হয় অলপ উৎপতীয়া টাইপৰ হয় কিন্তু লাষ্টত যেতিয়া ৰিজাল্ট দেখা যায় চোকা কিন্তু সদায় চোকা ফাৰ্ষ্ট বেঞ্চৰ কেইটা সদায় ফাৰ্ষ্ট পজিশ্যনতে যাব এই লাষ্ট বেঞ্চৰ কেইটা যিকেইটা ষ্টুডেণ্ট সদায় আপোনাৰ ইমান এটা গুৰুত্ব নহয় ইমান এটা গুৰুত্ব দিয়া নহয় আৰু চোকাকেইটাই অকণমান সিহঁতক অলপ হেয় দৃষ্টি আছে গেধা অলপ ইমান এটা লগ নলয় কিন্তু দেখা যায় লাষ্টত গৈ থৈ পেলাই আপোনাৰ সেই আমাৰ সংস্কৃতিৰ ক্ষেত্ৰত হওক আমাৰ যিটো কালচাৰ ক্ষেত্ৰত আমাৰ নামঘৰ সভা ভাওনা এইবিলাকত দেখা যায় যে আমাৰ সেই লাষ্ট বেঞ্চৰ ষ্টুডেণ্ট কেইটাহে অকণমান লাগি ভাগি থকা দেখা যায় কাৰণ ফাৰ্ষ্ট বেঞ্চৰ কেইটাতো ভাল ভাল চাকৰি পাব ডাক্তৰ ইঞ্জিনিয়াৰ কিবা কিবি তেওঁলোকে চাকৰি পাব গতিকে তেওঁলোক তাতে ব্যস্ত হৈ যায় এই যিকেইটা লাষ্ট বেঞ্চৰ ষ্টুডেণ্ট এওঁলোকতো চাকৰি একো নাই বা ঘৰতে কিবা এটা তেওঁলোকে ব্যৱসায় আৰম্ভ কৰিব কাৰণ কোৱালিফিকেশ্যনটো লাগিবই আজিকালি জব এটাৰ কাৰণে হয়তো তেওঁলোকৰ কোৱালিফিকেশ্যন নাই নিজাভাৱে এটা বিজনেছ এটা কিবা এটা কৰিছে লাষ্টত গৈ থৈ সেই গাঁৱৰ ভাওনা সংস্কৃতি সভা এইবিলাকত আপোনাৰ সেই লাষ্ট বেঞ্চৰ ষ্টুডেণ্ট কেইটাহে দেখা যায় তে ইয়াত এতিয়া মই আপোনাক এটা কথা সুধিব বিচাৰিম যে লাষ্ট বেঞ্চৰ সেই ষ্টুডেণ্ট কেইটাৰ ওপৰতহে আপোনাৰ অসমৰ বুলি নকওঁ এই আমাৰ সমাজ সংস্কৃতি মানে তেওঁলোকৰ ওপৰতহে ডিপেণ্ড কৰে নেকি মই আপোনাক সেই কথাটো সুধিব বিচাৰিম এতিয়া একেবাৰে প্ৰেক্টিকেল কথা এইটো সঁচা কথা এটা অপ্ৰিয় সত্য আমি মানে লাষ্ট 50 ইয়াৰ্ছত বহুত ষ্টুডেণ্ট দেখিলোঁ মইতো মানে লাষ্ট 25 ইয়াৰ্ছ মই নলবাৰী টাউনতে আছোঁ ইয়াত বহুত ষ্টেণ্ড কৰা ল'ৰা দেখিলোঁ তেওঁলোকক সম্বৰ্ধনা জনালোঁ মানে আছিল সদায় হেৰি হয় মই এই সম্বৰ্ধনা মিটিংবিলাকত কালি মোৰ এখন সম্বৰ্ধনা হ'ব আছে তাতে মই সভাপতি যে মানে এই সম্বৰ্ধনা জনাই ফুৰোঁ আৰু সেই সভাবিলাকতো মই কওঁ যে তোমালোকক যে সম্বৰ্ধনা জনাইছোঁ তাৰ লগত কিন্তু এটা ট্ৰেজেডি জড়িত হৈ আছে যে আমি ধৰি লওঁ যে এটা সময়ত তোমালোকক নাপাওঁ তোমালোকে এখন বৈধ হেৰিবিলাক মই কোনো এটা ষ্টেণ্ড কৰা ল'ৰা মই নলবাৰী টাউনত যেতিয়া এককাল পানী হয় একাঠু পানী হয় মই সেই পানীত আহি নামি সেই মানে অৱস্থাটোৰ কিবা কৰিব পাৰি নেকি এনেকৈ ভবা ল'ৰা মই এটাও নাই দেখা কাৰণ সমাজৰ আমি মানে যিখিনি আমাৰ সমস্যা আছে এই সমস্যাৰ লগত তেওঁলোক জড়িত হোৱাৰ কাৰো সময় নাই তেওঁলোকে মানে নলবাৰীতো নাইয়েই অসমত আছে নাই মোৰ মানে হেৰি আছে ডাউট আছে এনেকুৱা কিয় হয় ছাৰ কিন্তু লাষ্ট বেঞ্চৰ ষ্টুডেণ্ট কেইটাক গুৰুত্ব দিয়া নহয় এইটো কিন্তু কথাটো হ'ল যে আমি আমাৰ নিচিনা যিবিলাক মিডিয়ামৰ ল'ৰা আমি মানে এই যে ছেকেণ্ড ডিভিজনৰ ল'ৰা হেৰি ল'ৰা এইবিলাক আমি মই কিয় গাঁৱৰ কথাটো ভাবিলোঁ মই নিজকে কেতিয়াও ভাবোঁ যে আমি ছেকেণ্ড ডিভিজনৰ ল'ৰাহে আমি গাঁৱৰ কিবা কিবি কৰিলোঁ কৰিছোঁ যথেষ্ট কৰিছোঁ মোৰ গাঁৱৰ মানে মানুহবিলাকে নিশ্চয় ক'ব শুনিছোঁ আচ্ছা মই মানে গাঁৱৰ কাৰণে সমাজৰ কাৰণে
বহুত কিবা কিবি মানে কৰাৰ যিখিনি পাৰোঁ মই কৰাৰ চেষ্টা কৰিছোঁ আৰু নহ'লে মইতো কোনোৱে যে মইতো গুৱাহাটীয়ে হ'ব পাৰিলোঁ মোৰ গুৱাহাটীত নিজৰ ঘৰ আছিল মই চাকৰি সূত্ৰত মই তেনেকুৱাকৈ থাকিব পাৰিলোহেঁতেন মই এটা সম্পূৰ্ণ নগৰীয়া মানুহ হোৱাৰ সমস্ত সুযোগ আছিল মোৰ কিন্তু মই সেই কথাটো নাভাবিলোঁ মই গাঁৱলৈ ফিৰি আহিলোঁ যে মই থাকিলে গাঁৱত কিবা হ'ব গাঁৱত হয়তো কেইটামান যিবিলাক PWD ৰাস্তা হাবি যাবি এইবিলাক মোৰ ইনিচিয়েটিভতে হৈছে মানে মই এইবিলাক কৰিব পাৰিছোঁ কাৰণ মোৰ বুদ্ধিমত্তাৰে মই জানো যে মই মানে যিটো কৰিব পাৰিম হয়তো 10জনে নোৱাৰিব এইবুলি আমি গুচি আহিলোঁ যে এই কথাটো দেখিছোঁ এতিয়া যে এই আমাৰ সাধাৰণ যিটো শ্ৰেণী তেওঁলোকৰ হাততে এতিয়া আচলতে মানে সাধাৰণ ষ্টুডেণ্টৰ যিটো মানে হেৰি শ্ৰেণী এই শ্ৰেণীটোৰ হাততে আমাৰ সমাজখন পৰিছে মানে এইটো আচলতে এটা দুখৰ কথা বুলিয়ে ক'ব লাগিব নো ডাউট আমি মানে তেওঁলোকৰ প্ৰতিভাক বাধা দিব খোজা নাই যে প্ৰতিভাৰ মাজেদি তেওঁলোকে আগবাঢ়ি গৈছে ঠিকে আছে কিন্তু বিদেশত থাকিও বহুতে কিন্তু দেশৰ কিবা কৰিব পাৰে নিশ্চয় নিশ্চয় পাৰে যে বা ডক্টৰ ভূপেন হাজৰিকা অসমৰ কেইদিন আছিল কিন্তু অসমৰ কাৰণে তেওঁ কি কৰা নাই নিশ্চয় খুব এটা ধুনীয়া কথা কৈছে গতিকে মানে যে বাহিৰত থাকিলেও যাৰ মানে নিজৰ অঞ্চলটোৰ কাৰণে কিবা কৰাৰ ইচ্ছা থাকে তেওঁ কিন্তু কৰিব পাৰে আৰু এইখিনিতে মই আপোনালোকক এটা কথা কওঁ আজি আমাৰ বহুতে ছাৰ মই প্ৰায় মই দেখি আছো মোৰ লগত মানে আপোনাৰ বাহিৰত থাকে অসমৰ আৰু তেওঁলোকে মানে কি হয় অলপমান গাঁও পৰিৱেশ অলপমান এতিয়া লাহে লাহে তেওঁলোকে বিতৃষ্ণা চকুৰে চায় আৰু নিজকে অসমীয়া বুলি মানে প্ৰায় হয়তো তেওঁলোকে পাহৰি গৈছে মই বহুত কেইজন দেখিছো মোৰ লগৰে হওক বা মোতকে ডাঙৰে হওক মই বহুতক দেখিছো কিন্তু আপোনাৰ ক্ষেত্ৰত মই সদায় মই শুনি আহিছো আপোনাৰ বিষয়ে আৰু প্ৰকৃততে মই আপোনালোককো কোৱা এটা কথা যে আজিকালি বহুতে চিটি পৰিৱেশ বহুতে ভাল পায় বহুতে না সকলোৱে প্ৰায় সকলোবিলাকৰে প্ৰিয় কিন্তু ছাৰে এতিয়া যিখিনি কথা ক'লে যে ছাৰে সমাজপ্ৰিয় এজন ব্যক্তি সমাজ ছাৰে খুব ভাল পায় আৰু সমাজৰ কাৰণে এই সমাজ সংস্কৃতিৰ কাৰণে ছাৰে তেনেকুৱা টাউনৰ চিটি পৰিৱেশ তেওঁ বাদ দি পেলাই তেওঁ আজি সমাজৰ কাৰণে নিজক বিলীন কৰি দিছে আৰু প্ৰকৃততে এনেকুৱা এজন সহজ সৰল মনৰ ব্যক্তি পাবলৈ আজিৰ দিনত খুবেই দুৰ্লভ হয়তো বহুতে অভিনয় কৰিব পাৰে বহুতে অভিনয় কৰে যে মই সমাজখন মই খুব ভাল পাওঁ মোৰ সংস্কৃতি প্ৰিয় কিন্তু কৰ্মফলৰ পৰা যদি চোৱা যায় কৰ্মফলৰ পৰা চালে কিন্তু সেই দৃশ্য তেওঁলোকৰ যে আৰ্টিফিচিয়েল সেই কথা সম্পূৰ্ণ ধৰা পৰি যায় আৰু ছাৰ মই আৰু এটা কথা আপোনাক সুধিব বিচাৰোঁ এই যি ফাৰ্ষ্ট বেঞ্চৰ ষ্টুডেণ্ট লাষ্ট বেঞ্চৰ ষ্টুডেণ্ট মই আপোনাক যিটো টপিক কৈছিলোঁ আচ্ছা এইটো কিয় হয় মানে গোটেইখিনিতো আপুনি ক'লেই বহলাই পেলাই তথাপিতো মই আপোনাক সুধিছোঁ তেওঁলোককতো শিক্ষা ফালৰ পৰাতো সম্পূৰ্ণ ভালকে শিক্ষা দিয়া আৰু শিক্ষক শিক্ষয়িত্ৰী তেওঁলোকক খুব ধুনীয়া কমকে পঢ়াব নহয় কমকে পঢ়াব কিন্তু লাষ্টত গৈ থৈ তেওঁলোককতো সমাজ সংস্কৃতি জ্ঞানো দিয়া হৈছিলে হয়তো দিয়া হয় কিন্তু লাষ্টত গৈ থৈ সমাজ সংস্কৃতিটো তেওঁলোকে কিয় পৰিহাৰ কৰি পেলাই নিজৰ ব্যক্তিগত জীৱনটো কেনেকৈ আগুৱাই যায় এইটো মানে কথাটো হৈছে যে মেটেৰিয়েলিষ্টিক যিটো মানে আমাৰ এটিটিউড হয় এইটো এনেকুৱাকে গ্ৰ' কৰি সকলো নহয় চবতে হৈছে এই আমাৰ যিটো মানে শিক্ষাৰ নৈতিক শিক্ষা যিটো এই নৈতিক শিক্ষাটো আমাৰ ল'ৰা ছোৱালীবিলাকক যিহেতুকে আমি দিব পৰা নাই গতিকে তেওঁলোকে মানে বস্তুগত মানে মানে পুথিগত শিক্ষা তেওঁলোক ৰৈ গৈছে যে তেওঁলোকে মানে এই যে আমাৰ কি হ'ল যে তুমি কি হ'বা শিক্ষক হওঁ বুলি আজিকালি এই দুটা এটা কোৱা কৰিছে প্ৰফেচাৰবিলাকৰ দৰমহা চৰমহা বাঢ়া কাৰণে বাকী মানে দেখিছোঁ যে ইঞ্জিনিয়াৰ হওঁ ডাক্তৰ হওঁ তাৰ মানে সৰুৰ পৰা তেওঁলোকে এনেকুৱা এটা আহি গৈছে পইচা ক'ত পায় পইচা ক'ত বেছিকে পায় এইটো তেওঁলোকে হ'ব যে কোনে শিক্ষক হয় মানে শিক্ষকৰ পজিশ্যনটো আজি কিছু বছৰৰ পৰাই ভাল আগতে তেনেকুৱা আছিল না গতিকে শিক্ষক হ'ব নোখোজে তাৰমানে এই নৈতিক শিক্ষাটো আমি মানে আমাৰ পাঠ্যক্ৰমেও হয়তো দিয়া নাই আমিও দিয়া নাই যাৰ কাৰণে যে এই ল'ৰাবিলাকে মানে এই যে সামাজিকতাটো যে এটা তেওঁলোকৰ দায়বদ্ধতা এইটো মানে পাহৰি মানে তেওঁলোকে শিক্ষাগতভাৱে আগবাঢ়িছে আৰু কেনেকে মানে পইচা ইনকাম কৰিব পাৰি কি কৰিব পাৰি কেনেকে লাভবিলাকত জীৱন যাপন কৰিব পাৰি এই ক্ষেত্ৰত তেওঁলোক গুচি গৈছে সেই ল'ৰাখিনিয়ে যদি আচলতে ছাৰ্ভিচ দিব খুজিলেহেঁতেন মই ভাবোঁ মানে আমাৰ সমাজখন বহুত আগবাঢ়ি গ'ল আৰু যিখিনিয়ে নোৱাৰিলে তেওঁলোকে কি কয় তেওঁলোকে তাত বেছি ঢুকি নাপাব গতিকে তেওঁলোকে এই সমাজত থাকি থাকি উপস্থ হৈ মানে সামাজিক কথাবিলাকতেও কিছু ইনভলভ হৈ পৰে এই মানে চোকা ল'ৰাখিনি মানে নিস্বাৰ্থ হ'ব লাগিব মানে নিস্বাৰ্থ হ'লেহে আপোনাৰ সমাজ সংস্কৃতি আৰু হয় উঠি অহা নৱপ্ৰজন্মকো মই আজি অনুষ্ঠানটোৰ যোগেদি এটা কথাই ক'ব বিচাৰোঁ যে ফাৰ্ষ্ট বেঞ্চৰ ষ্টুডেণ্ট অকল ফাৰ্ষ্ট বেঞ্চৰ ষ্টুডেণ্ট হৈ থাকি লাভ নাই যদিহে সমাজ সংস্কৃতিৰ কাৰণে নিজে বাস কৰা ৰাজ্যখনৰ কাৰণে নিজে বাস কৰা ঠাইখনৰ কাৰণে যদি একতা তোমালোকে কৰিব পৰা নাই তেতিয়াহ'লে শিপাৰ সন্ধান যদি যোনে নাৰাখে তাৰ সেই মানুহৰ মূল্য নাই খুব এটা ধুনীয়া কথা কৈছে ছাৰে
মই আৰু এটা কথা আপোনাৰ পৰা জানিব বিচাৰিম যিহেতু আপুনি নাটক অভিনয় এইবিলাকৰ লগতে আপুনি জড়িত সাংস্কৃতিক দিশৰ লগত আপুনি ওতঃপ্ৰোতভাৱে জড়িত আপুনি নকলেও মই ভালকে অভিজ্ঞ যে আপুনি কেনেকুৱা প্ৰকৃততে সমাজৰ প্ৰতি বা সংস্কৃতিৰ লগত আপুনি কেনেকৈ জড়িত সেয়া মই ভালকে অভিজ্ঞ এতিয়া মই আপোনাক এটা কথা ক'ব বিচাৰিম আমাৰ দৰ্শকসকলেও চাবলৈ বিচাৰিব আপুনি কৰা মই আপোনাক নকওঁ আপুনি কৰা যিকোনো এখন নাটকে হওক বা যিয়ে হেৰি হওক আপুনি অভিনয় কৰা এটি সৰু চৰিত্ৰ আপুনি এটা অভিনয় কৰি পেলাই দেখাব নেকি আমাৰ দৰ্শকসকলেও চাবলৈ বিচাৰিব মইতো আপোনাক অনুৰোধ কৰিছিলো যিকোনো এটি চৰিত্ৰ আছে বাৰু অকণমান মানে ঘপককে বাৰু যি নহওক হয় হয় বহুত নাটকেইটো কৰিছোঁ হয় বহুত চৰিত্ৰই কৰিছোঁ তাত কিন্তু এটা চৰিত্ৰ বা এটা পৰিৱেশ মোৰ সদায় মনত দুলি যায় আচ্ছা সেইটো হ'ল এখন নাটক এই নাটকখনৰ নাম সাকু আচ্ছা এখন যুগজয়ী নাটক আচ্ছা এই নাটকখনৰ মানে তাৰ পটভূমিটো হ'ল দুখন গাঁও আচ্ছা এখন কাকজান এখন মানে সোণাপুৰ আচ্ছা তাৰ মাজেদি বৈ গৈছে ৰঙা নদী আচ্ছা আৰু ৰঙা নদীত এখন এডাল সাকু এই সাকুদি দুইখন গাঁৱৰ মানুহ অহা যোৱা কৰে মানে হিন্দু মুছলমানৰ এটা যেন সম্প্ৰীতিৰ প্ৰতীক এই সাকুখন এনাজৰীয় যে তাত মানে কি হ'ল যে 20 বছৰমান আগতে মানে এই মই যি সময়ৰ ঘটনা কৈছোঁ তাতকৈ 20 বছৰ আগতে কি হ'ল যে কোনোবা দুষ্কৃতিকাৰীয়ে মছজিদটো জ্বলাই দিলে আচ্ছা আচ্ছা তেতিয়া কোনোবা বেলেগৰ মানুহ এইটো মানে সোণাপুৰ কাকজানৰ হ'বই নোৱাৰে তাৰমানে যে পটভূমিটো মই কৈ লৈছোঁ মানে পোৱাৰ আগতে যে তাত কি হ'ল যে হিন্দু মানুহখিনি আনি মছজিদটো তেওঁলোকৰ মন্দিৰৰ লগত পাতি দিলে একেলগে বনাই আচ্ছা তাত এই বানপানীত উঠি যোৱা তেতিয়া কি হ'ল বিৰাট বানপানী হ'ল এই মছজিদটো জোৰা দিয়াৰ লগে লগে ৰঙা নদীৰ যেনিবা খং উঠিল মানে এনেকুৱা আৰু এটা প্ৰতীক আকাৰত একদম বিৰাট বানপানী তাতে উঠি যোৱা এজনী ছোৱালী ধৰি আছিলে কোন ছোৱালী ক'ব নোৱাৰি যে তাইৰ নাম ফুল ছোৱালীজনীৰ নাম ফুল হ'ল মানে হেৰি আনিলে যিজন মৌলবী আনি ডাঙৰ দীঘল কৰিলে তাই মৌলবীৰ ছোৱালী ইতিমধ্যে এইফালৰ যিজন মাষ্টৰৰ ঘৈণীয়েক মৰিছে ঘৰখনত মানে কাম কৰা মানুহ নাই ফুলে ৰাতিপুৱাই মগৰিবৰ আজানৰ লগতে দেউতাকৰ লগত গুচি আহে আহি দিনটো মাষ্টৰৰ ঘৰত থাকে চব কাম কাজ কৰে গধূলি মানে হেৰিয়ে আপোনাৰ মৌলবীয়ে হেৰিক যিটো আজান দিব আহে গধূলি সেই সময়ত আহি তাতে আজান দি আহি ইয়াতে মাষ্টৰৰ ঘৰত চাহ খাই ফুলক লৈ যায় ৰাতি তাৰমানে এই হ'ল তাৰ মানে প্ৰতিচ্ছবি এটা সময় আহিল ভাৰত পাকিস্তানৰ যুদ্ধৰ সময় প্ৰফুল্ল বৰুৱাৰ নাটক মই মানে যিমান নাটক কৰিছোঁ পোৱা নাই এনেকুৱা নাটক চিৰাজো পাইছোঁ বা চিৰাজ মগৰিবৰ আজান এইবিলাক বাৰু ঠিকে আদৰ্শপুষ্ট তাৰপিছত এই মানে ফুলে মাষ্টৰৰ ঘৰৰ মানে মালিকনী হ'ল ফুল তাই মানে মাষ্টৰে কি খাব কি নাখাব বেছিকে নাখাব ইমান খালে বেয়া অমুক তুমি এই ধৰণৰ কথাটো মানে হেৰিয়ে কৰে তাই ডিৰেকশ্যন দিয়ে আচ্ছা যা হওক এদিন মানে কি হ'ল যে পাকিস্তানৰ চৰ আহি সোমাই মুছলমান মানুহখিনিক হেৰি কৰিলে যে কি হয় হিন্দুবিলাকৰ লগত হেৰি কৰিব লাগে অমুক তমুক মানে কেৰণ সোমাল মৌলবীৰ ছোৱালীয়ে কিয় কৈ তাতে মানে কাম কৰিব লাগে এই মানে তাত এজন সোণা বুলি ড্ৰাইভাৰ আছে ই মানে হেৰি কৰে এম্বেচাডাৰ এখন আছে এৰি চলাই তাতে পল্টু বুলি এটা হেণ্ডিমেন সিহঁত মানে অলপ হেৰি সোণাৰ কাৰণে মানে সোণাই সিহঁতে ৰাস্তাত পানী খায় এই ফুলে দিয়ে বোলে সোণাক কয় নিদিওঁ আজি নিদিওঁ হ'ব নেকি তে মানে এদিন ৰাতি হৈছে হওঁতে মানে মাষ্টৰৰ ঘৰৰ দিনা বেছি সময় থাকিব লগা হ'ল কিবা খানাৰ কাৰণে গতিকে এই হেৰিয়ে থব লৈ গ'ল এই সোণা ড্ৰাইভাৰে লৈ গ'ল ফুলক তাতে মানে সোণাৰ লগত তাত বেয়া মানে হেৰি ৰিউমাৰ উলিয়াই দিলে এই মানে পাকিস্তানীয়ে হেৰিখিনিয়ে ইতিমধ্যে মানুহক কিছু হেৰি কৰিছে সিহঁতে গৈ মৌলবীক লগালে মৌলবীটো হতভম্ব হ'ল যে কি কৰিছ এইটো মানে কেনেকুৱা হ'ব যে তই মানে মৌলবীয়ে তাক কৈছে যে তই পানীত সাঁতুৰি এদিন ফুলক তই আনিছিলি তহঁতে নাম দিছিলি ফুল মানে এইখিনি কথাও মই মানে অলপ ক'ব পাৰো এনেকুৱা মানে হেৰি পানীত সাঁতুৰি
এদিন তই এই তাইক লৈ আহিছিলি মৰমতে তহঁতে নাম দিছিলি ফুল আৰু আজি তই এই ফুলক বেজ্জত কৰিছ মৌলবী মানে হেৰি হৈ গ'ল মানে মৌলবী উত্তেজিত কৰি দিলে মৌলবীও গাড়ী কৰিলে শুনাতো একদম নাৰ্ভাছ হৈ গ'ল হাৰে এইটো কি কথা আচ্ছা এদিন কি হ'ল যে ইয়াৰ পিছতে মানে মছজিদটোতো আৰু হেৰি হ'ল উৰি গ'ল আচ্ছা তাতে বম ধৰিছিল নাই বিস্ফোৰণ হৈ গ'ল বিস্ফোৰণ হৈ গ'ল ইত্যাদি হ'ল মানে হাৰে এইটো কথা কেনেকে হ'ল যে এই ইকবাল আছিল তাৰ নাম ইহঁতৰ মুছলমানৰ মাজত যে ইকবালে থৈছে যাতে সেইবিলাকে সি আমাৰ মছজিদত কিয় মানে বোমা থব আচ্ছা মছজিদত কিয় বোমা থব মানে হেৰি হৈছে ইহঁতে আমাক মানে ভাগ ভাগ কৰিব আছে অমুক কৰিব আছে তমুক কৰিব আছে বুজিছো গতিকে আপোনাৰ কি হ'ল যে মৌলবী আহিয়ে কৈ দিলে যে আচলতে আমি সেইদিনা মিছা কথা কৈছিলো তেতিয়া মানে এই মৌলবীয়ে মানে হেৰি শুনা দৌৰিয়াইছে শুনা কৈ যে শুনা শুনা তই সেইদিনা কিয় নকবি শুনা তই যদি আমাৰ কলিয়াতে মিছা বুলি মই সিহঁতৰ কথা বিশ্বাস নকৰিলোহেঁতেন শুনা শুনাই তিৰস্কাৰ কৰিছে যে আপুনি তেতিয়াহ'লে ধৰ্ম কৰাৰ অধিকাৰ ক'ত আপোনাৰ যদি এই চৈতানহঁতৰ এষাৰ কথাই মোৰ থকা বিশ্বাস যদি আপোনাক নোহোৱা কৰি দিব পাৰে তেনেহ'লে আপোনাৰ ধৰ্ম কৰাৰ অধিকাৰ খুব তিৰস্কাৰ কৰিছে এনে সময়তে কি হ'ল যে মানে ৰঙানদীত আকৌ বান আহিল এই যে আজি মানে আকৌ যে বিশ্বাস হেৰি হৈছে সিদিনা হঠাৎ আহি এজনে খবৰ দিলে যে হেৰি ৰঙানদীত বান আহিছে ৰঙানদীত বান আহিছে তেতিয়া হেৰিয়ে মানে হেৰি কৰিছে একদম উত্তেজিত হৈছে আহক বান আহক প্লাৱন আজিৰ পৰা 20 বছৰ আগতেও ৰঙানদীত বান আহিছিল সেইদিনা ধৰ্ম জ্বলিছিল আজি বিশ্বাস জ্বলিছে মানৱতা জ্বলিছে আজি কাৰো ৰক্ষা নাই অভিনয় কৰিছে আৰু মানে ক'বলৈ ভাষা নাই আৰু যি আপুনি মানে এইটো ছ'চিয়েল মেছেজ দিছে এটা এই কনচেপ্টটো বা মানে সঁচাকৈ ক'বলৈ ভাষা নাই খুব ধুনীয়া অভিনয় কৰিছে গতিকে মই এইখিনিতে আপোনালোককো ক'ব বিচাৰোঁ ছাৰৰ দৰে এজন ব্যক্তি সঁচাকৈ আজিৰ দিনত এনেকুৱা সঁচা সহজ সৰল এজন ব্যক্তি পাবলৈ আজিৰ দিনত খুবেই কঠিন আৰু মই আপোনালোকক এটা কথা কওঁ উঠি অহা নৱপ্ৰজন্মক বিশেষকৈ শিক্ষাৰ ক্ষেত্ৰত ছাৰে যিখিনি কথা ক'লে আমাৰ এই আজি অনুষ্ঠানটোত ছাৰে আজি যিখিনি কথা ক'লে তোমালোকক সেই কথাখিনি তোমালোকে অনুকৰণ কৰা আৰু অভিভাৱকসকল সচেতন হওক ছাৰে আজি যিখিনি কথা কৈছে হয় ইয়াৰ বাবে দায়ী হৈছে আপোনালোক আৰু নে কি কয় ছাৰ ইয়াৰ বাবে আজি দায়ী হৈছে অভিভাৱকসকল আজি এজন সন্তানক উচিত পথেৰে ঠেলি দিয়া যিহেতু দায়িত্ব আজি অভিভাৱকৰ খুব মেটেৰিয়েলিষ্টিক কৰিছোঁ তেওঁলোকক মানে আইডিয়েলিষ্টিক মানে হেৰি দিয়া নাই হয় আৰু এতিয়া চাওঁতে আজি আমি অনুষ্ঠানৰ পৰা বিদায় লোৱা মুহূৰ্ত আমাৰ আহি পালে আৰু ছাৰলৈ অশেষ ধন্যবাদ আজি আপুনি আহি পেলাই আমাক এই যি এখন সময় প্ৰদান কৰিলে তাৰ বাবে আপোনালোক অশেষ ধন্যবাদ আৰু গতিকে আপোনালোককো কৈছোঁ চাই থাকক আমি পৰৱৰ্তীবাৰ আকৌ এবাৰ আমি এই অনুষ্ঠানত আমি আৰু এগৰাকী নতুন বিশেষ অতিথি লৈ পেলাই আপোনালোকৰ মাজত উপস্থিত হ'ম গতিকে তেতিয়ালৈ চাই থাকক আপোনালোকে আজি প্ৰডাকশ্যনৰ বিশেষ অনুষ্ঠান এখনতে ধন্যবাদ